সো আজিৰ আমি টুৰটো ষ্টাৰ্ট কৰিলোঁ কালিতো ইয়াতে থাকি গ'লোঁ কেণ্ডিত আছোঁ আমি আৰু কেণ্ডিৰ পৰা এতিয়া নুৰেলিত যাম আৰু কেণ্ডিৰ কিছুমান জাগা কালি মিছ হৈ গৈছিলে কাৰণ লেট হৈ গৈছিলে সেইখিনি কভাৰ কৰি আমি নুৰেলিত যাম আৰু অন দ্য ৱে বহুত ধুনীয়া ধুনীয়া জাগা আছে সেইখিনি কভাৰ কৰিম আৰু ন অন দ্য ৱে যি ভাল ভাল জাগা আছে আৰু গাৰ্ডেন হয় বাট এই বটানিকেল যোনটো গাৰ্ডেন আছে ইয়াৰে ফেমাছ এইটো কিহৰ কাৰণে হয় এনচিয়েণ্ট ট্ৰিজ ইয়াতে কিছুমান গছ গছনি আছে যোনটো 800 ইয়াৰ্ছ পুৰণা 1000 ইয়াৰ্ছ পুৰণা চ' সেইটোৰ কাৰণে এই বটানিকেল গাৰ্ডেনটো বহুত ফেমাছ হয় আৰু ইটছ কল এনচিয়েণ্ট ফৰেষ্ট বুলিও কয় আৰু নামত ইংলিছ নামটো আছে বটানিকেল গাৰ্ডেন বাট যোনটো সিহঁতৰ লোকেল মই ট্ৰান্সলেট কৰিলোঁ আৰু লোকেলত যোনটো লিখা আছে ইটছ অলছ' ন'ন এজ এনচিয়েণ্ট গাৰ্ডেন আৰু তো ইয়াৰে সেইটোৱে স্পেচিয়েলিটি যে যিমানবোৰ গছ আছে ইয়াতে 30 to 40% আই গেছ সেইবিলাক তাৰমানে এবভ 800 ইয়াৰ্ছ পুৰণা কিছুমান 500 ইয়াৰ্ছ পুৰণা তো লিখা আছে আৰু আই ডোণ্ট ন' 800 বছৰ আগত কোনে দেখা পাইছিলে আৰু বাট লিখা আছে আৰু মোটামুটি 1 ঘণ্টা ইয়াতে টাইমটো স্পেণ্ড কৰিলোঁ আৰু এতিয়া আমি বেক আমাৰ ডেষ্টিনেশ্যনত যাম নুৰেলি যোনটো ইয়াৰ পৰা 100 কিলোমিটাৰ্ছ হয় চ' ইয়াতে ৰোড ছাইডত ইয়াতে এনেকুৱা আম বিকি থাকে আৰু আম আৰু নাৰিকলটো এভৰিৱেৰ আৰু দামবিলাক বহুত কম আমাৰ ইণ্ডিয়ান কাৰেঞ্চি যদি কনভাৰ্ট কৰোঁ আমৰ দামটো হ'ল আপোনাৰ এৰাউণ্ড 60 to 70 ৰুপিজ ইণ্ডিয়ান কাৰেঞ্চিত কনভাৰ্ট কৰিলে আৰু এতিয়া স্বামী চিন্ময়েন্দ্ৰা টেম্পল এটা আছিলে আৰু সেই টেম্পলটোত আহিছোঁ কেণ্ডি আৰু নুৰেলি য'ত গৈ আছোঁ তাৰ মাজত এই টেম্পলটো আছে আৰু ওপৰত দেখা পাইছে চাগে এইটো টেম্পল বাট মই যাব নোৱাৰিম কাৰণ মই শ্বৰ্টছ পিন্ধি আছোঁ চ' ইয়াৰ পৰাই যিখিনি চাব পাৰোঁ চাম আৰু ভিউটো চাওক এইটো কি ধুনীয়া এটা ভিউ আছে কেণ্ডি আৰু নুৰেলিৰ মাজত এইটো টেম্পল এটা আছে চিন্ময়েন্দ্ৰা স্বামী চিন্ময়েন্দ্ৰা টেম্পল চ' এতিয়া ইয়াত আহিলোঁ বাট ভিতৰত যাব নিদিলে কাৰণ মই শ্বৰ্টছ পিন্ধি আছিলোঁ আৰু ইয়াৰ পৰা এতিয়া নুৰেলিত যাম আৰু ইয়াৰ পৰা একজেক্টলি আই থিংক 20 কিলোমিটাৰ্ছ আছে বহুত ধুনীয়া জেগা হয় আৰু সেইটো যিহেতুকে হিল ষ্টেচন হয় চ' ভাল লাগিব কিছুমান ইনষ্টাগ্ৰামৰ ৰিলছবিলাক আমি যে চাই থাকোঁ শ্ৰীলংকাৰ বহুত ধুনীয়া ট্ৰেইনৰ সেই ভিউজবিলাক যে থাকে ন ৰিলছত আহে চ' একজেক্টলি সেই জেগাটোত গৈ আছোঁ আৰু এতিয়া Siempre con alegría, mami. Ajá. Ay, qué rico. Escucha el coro que dice. Con alegría vengo yo, vengo siempre con felicidad. Cuando te sientes sola, llámame, no pierdas la oportunidad. Llámame. Con alegría vengo yo, vengo siempre con felicidad. La oportunidad. Yo soy un hombre positivo y eso es la verdad. Así quédate conmigo, mami, tus problemas ya se van. নুৰেলিত আহি পালোঁ আৰু এইটো কেণ্ডিৰ পৰা আমি লাষ্ট নাইট য'ত আছিলোঁ আৰু কেণ্ডিৰ পৰা ইয়ালৈকে 100 কিলোমিটাৰ্ছ হয়
আৰু এইটো এটা হিল ষ্টেচন হয় বেচিকলি অকণমান দাৰ্জিলিং টাইপ ভাইবটো আহিছে আৰু কিন্তু ঠাণ্ডা আছে ইয়াত মই প্ৰিপেয়াৰ হোৱা নাছিলোঁ শ্বৰ্টছ আৰু শ্বাৰ্ট পিন্ধি আহিছোঁ কিন্তু ঠাণ্ডা লাগিছে আৰু টেম্পাৰেচাৰটো এৰাউণ্ড 18 ডিগ্ৰী মান আছে আৰু ইয়াত এইটো সৰু টাউন আৰু ন স্মল টাউন এইটো চালে গম পাব এনেকুৱা হয় জেগা চ' ইয়াতে আমি বেছি দেৰি নকৰোঁ এনে ৱাক এৰাউণ্ড কৰিম ৱাক এৰাউণ্ড কৰি পিনে নেক্সট ইলে বুলি এটা জেগা আছে তাত যাম আৰু এইটো পোষ্ট অফিচ ব্ৰিটিছৰ দিনৰে হয় 1894ত ব্ৰিটিছে বিল্ড কৰিছিলে এইটো পোষ্ট অফিচটো এইখন গাড়ী চাওকচোন ধৰিব পৰা নাই কিমান বছৰ পুৰণা In Nuwara Eliya, what are the main places we can visit? And can you just tell me in short about the place? They have been the specialty plantation, Okay. tea factory, Okay. then Victoria Park, Okay. post office, Okay. and then Sita Amman temple. Okay. So Sitaban temple is in the middle of L, right? Yeah, middle of Kerala. In L, what places we can cover They have tomorrow? been the Nine Notch Bridge, Okay. Little Adams Peak, Hmm. then the Ravana waterfalls, Okay. Ravana caves. Okay. Also they have all the mountains area. Okay. The nice places you want to look in. Yeah. It's very beautiful, you know. Like I just feel like weather, staying for at least 2-3 days more. We have very less time. Yes. Good weather, Yeah. but your short time, that's why. এইটো আছিলে আমাৰ কেব ড্ৰাইভাৰ বহুত বেছি ভাল হয় হিজ অলৱেজ স্মাইলিং কম অন স্মাইল সি সদায় হাঁহি থাকে গোটেই জাৰ্ণিটোত হাঁহি আছিলে আৰু এইটো মোৰ ফ্ৰেণ্ড বহুত আগৰ পৰাই চিনাকি তো এওঁৰ লগত ডিছকাছ কৰিয়ে মই গোটেই ট্ৰিপটো মই প্লেনিং কৰিছিলোঁ আৰু ক'ত যাব লাগে আৰু কিমান অফ বিট লোকেশ্যন আছে এওঁ মোক গোটেইখিনি কৰি দিছে আৰু এণ্ড স্পেচিয়েল থেংকছ টু আৱাৰ ড্ৰাইভাৰ ইজ এ ভেৰি লাভলি গাই And I told him that I want to try some local food, you know. Yes. Yeah, not like in tourist places. Just I want to try some normal restaurants so that I can see how like the traditional food is. Because in the restaurant all the same, but this in LA, Okay. no local restaurant, all the same. The local and tourist same. Oh, same. Same Okay. restaurant. But we can get authentic restaurant, right? Yeah, Like, yeah. what is the main food of Sri Lankans? Like Rice what? and curry. Rice and curry. Curry, yeah. Okay. Because in Sri Lanka most people like rice and curry. Yeah. And Even also tourists also. Okay. So and even in my home I used to eat like rice, you know, all the time. Because India and Sri Lanka is Yeah. very close in the food. Yeah. Almost same. And especially the south part, South part. it's almost same because when I smell the food, I think it's same. Yeah. So finally, I got to eat Sri Lankan dish. This is how it looks like. Okay, can you just tell me? I'm making a video. Can you tell me this is Chicken black curry. chicken black curry, right? And this one? This is mango. Oh, mango. Mango chutney. Okay. Pumpkin. Okay. Carrot. Ash plant. Ash plant. Okay. Sri Lanka and brinjal. Okay. I know this one. I know. Okay. There's dal. Okay. There's milk potato. Okay.